বন্ধুসকল মই আহিছোঁ আজি পানী চাব আমাৰ এইফালে হয় তো ভাবিলোঁ অলপ পানী কিমান হৈছে চাই দেখিছে বন্ধুসকল এনেকুৱা পানী হৈছে মাত্ৰ আধা ফুট আছে বন্ধুসকল দেখিছে কিমান পানী হৈছে এইফালে ঘৰ দুৱাৰ ডুব যাই আছে লাহে লাহে গোটেই পানী পানী হৈ আছে বহুত পানী এইবিলাক খেতি পথাৰ আছিল গোটেই পানী গৈছে গাড়ীখন যাবা দি যদি খাল নাই যাব পাৰিম এয়া পাখি ৰাস্তা পানী নাচাইব বন্ধুসকল আমাৰ জাহাজখন চলি আছে গোটেই মানে গোটেই পানী আৰু যদি দুদিন আহে বৰষুণ গোটেইবিলাক পাখি ৰাস্তা গোটেই ডুব যাব এই সম্ভৱ নহ'ব বন্ধুসকল এইফালে মানে নাও চলাই আছে যাওঁ সম্ভৱ নহ'ব ইয়াৰ পৰাই ঘূৰিব লাগিব তো এইখিনিক কয় চাম্পুপাৰা বুলিয়ে কয় এয়া কলৰ নাৱেদি মানে আহি আছে এয়া ফেল বুলি কয় ইয়াক আমাৰ ইয়াত তো এইফালে সহজতে বানপানী হোৱাৰ কাৰণ আছে কাৰণ দুয়োফালে দুখন নদী আছে গোটেই ইফালে মানুহ গোটেই ঘৰ তল গৈছে আৰু এইবিলাক খেতি কৰিছিল মানে কি খেতি বুলি কয় এইটো পাহৰিলোঁ মই মৰাপাটৰ খেতি বন্ধুসকল মই আছোঁ দেওচৰ নদীৰ দলঙৰ ওপৰত আৰু আপোনালোকে দেখিছে যিমান দূৰ সম্ভৱ সিমান দূৰ পানী তো এইখন নদী আছিলে মানে এইফালে ইটাৰ ভাটি আছিলে 4টা গোটেই ইটাৰ ভাটি পানীৰে বোকা হৈ গ'ল তো এইবিলাক মৰাপাটৰ খেতি কৰিছিল গোটেই ডুব গৈছে তো আপোনালোক যিমান দূৰ দেখিছে এইবিলাক গোটেই পানী মানে গোটেই অঞ্চলে ডুব গৈছে পানীৰে তো কাৰোবাৰ ঘৰত ডুব গৈছে কাৰোবাৰ আছে চাব পাৰে বন্ধুসকল এয়া গোটেই পানী আৰু এইবিলাক মানুহৰ ঘৰ আছিলে গোটেই ডুব যাই আছে লাহে লাহে আৰু এনেকৈ যদি বৰষুণ আহি থাকে তো সম্ভৱ দলঙৰ ওপৰত উঠিব লাগিব মানুহে তো এইখিনিয়ে দেখুৱালোঁ আপোনালোকক আমাৰ অঞ্চলত কিমান পানী হৈছে তো আমাৰ ফালে তো বেছি পানী হোৱা নাই কিন্তু এইফালে বহুত পানী হৈছে কাৰণ দুয়োপিনে দুখন নদী আছে সেইপিনে এখন আৰু এইপিনে এইখন এখন নদী তো হ'ব বাৰু তো অহা নেক্সট ভিডিঅ'ত পুনৰ লগ পাম আপোনালোকৰ মৰম ভাল পোৱাবোৰ দি থকাৰ বাবে অশেষ ধন্যবাদ তো আশা কৰোঁ আৰু যাতে আপোনালোকলৈ ভাল ভিডিঅ' আগবঢ়াব পাৰোঁ তো তেতিয়ালৈ হ'ব আজিলৈ এইখিনিয়ে তো ভাল লাগিলে ভিডিঅ'ত লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নিশ্চয় নাপাহৰে যেন আপোনালোকে